2022 ইংৰাজী নৱবৰ্ষৰ আগমুহূৰ্তত সমূহ অসমবাসী ৰাইজলৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক বৰ্ষটো অসমৰ বাবে সম্প্ৰীতি আৰু কৰ্ম সংস্কৃতিৰ বৰ্ষ হওক তাৰ কামনা কৰিছোঁ। আৰু আমি দেখিবলৈ পালোঁ যে অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ বিভিন্ন যি জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যাসমূহৰ বিশেষকৈ আমাৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি আন্দোলন, কৰোনা মহামাৰী, বানপানী, গৰাখহনীয়া সমস্যাকে আদি কৰি যিবিলাক জ্বলন্ত সমস্যা যোৱা বৰ্ষটোত আমাক ক্ৰিয়া কৰিলে, তাৰ বাবে অসমৰ অৰ্থনৈতিক ভিত্তি সম্পূৰ্ণ বিধ্বস্ত হ'ল। আৰু এইখন নিৰ্বাচিত চৰকাৰে বিধ্বস্ত প্ৰায় অৰ্থনৈতিক ভিত্তি টনকিয়াল কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, বিশেষকৈ অসমৰ খেতিয়ক ৰাইজক, অসমৰ নিবনুৱা যুৱক যুৱতীসকলক দক্ষতা বিকাশৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাবে বা স্বনিয়োজনৰ বাবে উৎপাদনমুখী কৰ্মত নিয়োজিত কৰিবলৈ যি আঁচনি প্ৰস্তুত কৰি ইয়াক বাস্তৱ কাৰ্যকৰী কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, সেইটো প্ৰত্যক্ষ আমি নহ'লোঁ। আৰু আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে দিল্লী চৰকাৰত আমাৰ অসমক প্ৰতিনিধিত্ব কৰা অসমৰ সাংসদসকল, অসমৰ কেন্দ্ৰীয় মন্ত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ সবল ভূমিকা গ্ৰহণ কৰি অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ অসমৰ জ্বলন্ত সমস্যা, বানপানী, গৰাখহনীয়া সমস্যা, নিবনুৱা সমস্যা, সীমা সমস্যাকে আদি কৰি যি জ্বলন্ত সমস্যা অব্যাহত আছে, এই অব্যাহত থকা সমস্যাসমূহ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা যি আঁচনি ইয়ালৈ আনিব লাগে, সেই ক্ষেত্ৰত সবলভাৱে পদক্ষেপ গ্ৰহণ কৰা আমি নেদেখিলোঁ। আৰু সেইকাৰণে আগন্তুক বৰ্ষটোত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক, উভয় চৰকাৰে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ অসমৰ সাংসদসকল, কেন্দ্ৰীয় মন্ত্ৰীসকলক দিল্লী চৰকাৰ ৰাজনৈতিক দলৰ বহতীয়া নহৈ অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ অসমৰ সৰ্বাংগীন বিকাশ, উন্নয়ন আৰু খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত স্বাৰ্থৰ প্ৰতি কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সদৌ একত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা পুনৰ অসমবাসী ৰাইজলৈ, সকলো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ ৰাইজলৈ আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।